তোমালোক আহিলা আহা আহা বহুত দিন অহা নাই বিহু খাবলৈ আহিলো ইয়াতে বহো ন বহা আমি ভিতৰ পাই আচ্ছা বাৰু বহিছো ভাই এই তাত বনাই ইমান খাবলৈ বা কি দিব এতিয়া দাদা ঘৰলৈ বিহু খাবলৈ বুলি চেলফি এখন ভালকে চাব লাগে হৈ গ'ল ষ্টেটাছ লগাব পাৰি তোমালোক আহিলা তামোল খাবা দেই ঠিক আছে বিহু খাওঁ বুলি ওলাই আহিলো ভাল কৰিলা তামোল ন বিহু ভালে ভালে পাৰ হৈছে নে ভালে আপোনালোকৰ ভালে খোৱা দেই তোমালোক আহিলা চাহ খাবা দেই চাহ খাবা এখন মই অকলে খাওঁ নেকি তহঁতি চব খাবি নি এনেকুৱা খাইছো যে আলহী আহিছো ন একদম মানে কি এখন দিছোঁ বাৰু তোক বাৰীখিনি বিহু বুলি কি দিছো একেলগে দিছো ধন্যবাদ ধন্যবাদ খুৰী আমি গৈ থাকো নেকি যোৱা নেকি যাওঁ আৰু এইফালেও সোমাব আছে আকৌ আহিবা আকৌ ঠিক আছে ভাই মজা লাগিল আজি বহুত কেইটা ঘূৰিলো ন নোৱাৰো নেকি একদম পেটখন কিবাহে লাগিছে ভাই পেটটো কিবা গুড়গুড় কৰি আছে তোৰ আকৌ কি হ'ল কি হ'ল খাইছে ৰে বে বহি দে তই ইয়াতে বহি দেচোন কি হৈছে মানে নহয় অলপ বেছিকে খাই পালো নেকি বেছিকে একেই লগতেতো খাইছো কিমাননো বেছি খাইছো কিবা লাগে ই বেছিকে হৈছে তই বহি দে ভালকে একেবাৰে বহি দে সোনকালে আহিবি যা বগেন তোৰ একো নহয় তই চিন্তা কৰিব নালাগে গাড়ী আহি আছে হৈ যাব তই চিন্তা নকৰচোন নোৱাৰিছো অকমান আহিছে অলপ দি চিধাকে বচোন তৰুণ আহি আছে গাড়ী আনিব গৈছে বেছি দেৰি নহ'ব একো নহয় তোৰ ভুল কৈছো নহয় ৰ দাদা মই আপোনাৰ ঠেলাখন লৈছোঁ দেই তই চিন্তা নকৰ তৰুণে আহি পাবই এতিয়া গাড়ী লৈ এয়া আহিলেই আৰু চিন্তা নকৰ ঐ তই এই ঠেলাখনে আনিব পাৰিলি নেকি বাদ দেচোন এতিয়া উঠা বল আৰু ডক্টৰ
ডেঞ্জাৰ বেমাৰ দেখোন অ ডক্টৰ মাত্ৰ প্ৰথম উঠাই লওঁচোন প্ৰথম উঠাই লওক সোনকালে ডক্টৰ মাতচোন ডক্টৰ আছে নাই ডক্টৰ ছাৰ আছে নাই বহে ৰ ছাৰ 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 বহে ৰ চিন্তা নকৰ ডক্টৰ আহিব ৰ ছাৰ ক'লে গ'ল বহে চিন্তা নকৰ ৰ তই চিন্তা নকৰ ৰ ডক্টৰ আহি পাব এতিয়া চিন্তা নকৰ ডক্টৰ আহি পাব ছাৰ ধৈৰ্য ধৰ বগেন ছাৰ হস্পিটেল আহি পাই গৈছো ছাৰ ছাৰ হা কি হ'ল বাবু ছাৰ এয়া কি হ'ব এইটো ছাৰ সোনকালে চাই দিয়কচোন হে কি হ'ল ইমান ডাঙৰ এইটো কি হৈ গ'ল হে জানো ছাৰ বগেন ৰ নাম কি ইয়াৰ বগেন 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 হয় বিহুত মানে বেছিকে খালি মালটো অলপ হয় নাই হে মাল চাল খোৱা নাই এনে তেনেকুৱা কি খাইছিলা? লগতে খালো আৰু এনেকুৱা হৈ গৈছে ছাৰ কি খাইছিলা কোৱাচোন বাৰু এনে পিঠা চিঠা অকল খাইছিলো হে বিহু বুলি 3টামান ঘৰ গৈছিলো ছাৰ জলদি কৰি দিয়ক ছাৰ বেজিটো লওঁচোন বেজিটো ঠিক আছে ছাৰ চিন্তা নকৰ ৰ ভাল হৈ যাব ৰ, ভাল হৈ যাব ৰ, হা। ভাল এতিয়া ডক্টৰ আছে নহয় চব ভাল এই চিন্তা নকৰিবা ৰ। ছাৰ লওক এইটো কি আনিলি আকৌ হে বেজি এই ইয়াত দিয়াটো ইয়াত ছাৰ এইটো দিলে নহ'ব নেকি এইটো ইয়াত নহয় এইটো ইয়াত ফালিলে যেতিয়া চিলাব লাগিব তেতিয়াহে এইটো লাগিব ছাৰ ফালি দিয়ক আকৌ পাছত চিলাব পাৰিম নহয় ৰ হেই এইটো বেজি লৈ আনকে যা ঠিক আছে ছাৰ এই ৰ লাহে লাহে এই ৰ ভাল হৈ যাব ডক্টৰ আছে নহয় এতিয়া চব ভাল হৈ যাব মই চেক কৰি আছো লাহে এতিয়া ডক্টৰ ওচৰত আছে নহয় চব ভাল হৈ যাব গ'ল যেন পাইছো ছাৰ কি কয় ইয়া মাত মাতি আছে চোন হে মাত মাতি আছে মাত মাতি আছে অ ছাৰ আপুনি কি কৈছে এয়া কাণতচোন এডাল লগোৱাই নাই হে তই বেছি জান মই জানো হে চুপ থাক ছাৰ এয়া লওক বেজি আনি এইটো একদম ৰেডি কৰি সোমাই দিয়ক একদম হে আনিছ এতিয়াহে চাওঁ ৰ মই ইয়াক অলপ ভালকে চাই লৈছো এতিয়াহে আহিছে ছাৰ ভাল হ'ব না হৈ যাব সোনকালে হ'ব লাগিছে হৈ যাব একদম হৈ যাব ছাৰ বেজিটো খুলি দিওঁ নেকি ৰ চাওঁ এডাল ধৰচোন এইটো মোক দে চাওঁ ভালকে জেগা এটা উলিয়াচোন ইয়াত এই জেগাত পাই গৈছে কিন্তু এইটো ভাল হৈ যাব চাবা হয় নেকি সোনকালে আৰাম পাই যাব লাগে ছাৰ আমাৰ বগেন যাতে একো নহয় হৈ যাব কিন্তু এইডাল টেকেলিহেঁতই কেনেকে কঢ়িয়াই আছ মই ধৰিব পৰা নাই ছাৰ পেটটো ফালি দিলে ভাল হৈছিলে নেকি ছাৰ নাই এইটো ফালিলে কি হ'ব আৰু গোটেইটো অৱস্থাই নাই তো লাহে লাহে গেছটো যাবগৈ তই হাজমলা পেকেট খাই দিয় দেই বাবু বেজিটো দি দিছে কুইক একশ্যন হ'ব নাই হ'ব হৈ যাব ৰ'বা ছাৰ বিৰাট এনেকুৱা কৰিলে মোৰ গাৰ্লফ্ৰেণ্ডজনীক লগ কৰিব যাব আছে জলদি কৰি দিয়ক না ছাৰ প্লিজ ছাৰ জলদি কৰি দিয়ক এই ৰচোন তই অলপ চুপ থাক এই এডাল দে এটা কাম কৰচোন তই এই ফৰ্মুলা নম্বৰ 3টো লৈ আনগে যা ইয়াতে ইউজ কৰি দিম যি হয় হ'ব দেখা যাব যা ছাৰ ফৰ্মুলা নম্বৰ 3টো ইউজ কৰাৰ লগে লগে ভাল লাগিব না? দেখিবি নহয় এতিয়া কি হালা কৰি আছ ৰ ছাৰ সঁচাকৈ হৈ যাব নহয় ছাৰ এয়া লওক ৰ চিন্তা নকৰ। দে তই এইফালে ধৰিটা ভালকে ধৰিবি আৰু তই অ এইফালে ভালকে ধৰিবি অ হা অ ধৰ অ তই অলপ ধৈৰ্য ধৰিব লাগিব খালি এইটো বহুত লেটেষ্ট বস্তু হয় কিন্তু ফৰ্মুলা নম্বৰ 3 হয় তই জান নে নাজানো একেবাৰে ভাল হৈ যাব তোৰ এইটো একদম ভাল হৈ যাব ভালকে ধৰিছ নাই অ ধৰিছো চুলি এডালো হিলিব নিদিবি কিন্তু অ চিন্তা নকৰ ছাৰ দুখ পাব নেকি এই নেপাই ৰণা তই কি হালা কৰি থাক হে ছাৰ ইনজেকশ্যন ইয়াত দিছে যে আপুনি বেমাৰ ক'ত হৈছে তই কি হালা কৰি আছ হে নেজানো নেকি আগে পিছে এনেকৈ দেখা নাই ন মই তই চাই থাক এইটো চাই ফৰ্মুলা থাক নম্বৰ 3 হয় চাই থাক বাবু আৰম্ভ কৰি দিম কৈ দিয়ক ছাৰ
চাই লওক ছাৰ পিছত কিন্তু কুইক একশ্যন লাগে নাই লাগে ভাল হৈ যাব লাগে মনে থাকচোন ছাৰ কমি আহিছে এইটো আকৌ কি আচৰিত এ কি হৈছে এইটো কয় ফৰ্মুলা নম্বৰ 3 আচ্ছা শান্তি কমি লাগিছে আহিছে। ছাৰ দেখিছে নহয় কেনে মজা বগেতে শান্তি য'ত পাইছে বেমাৰ, ত'ত চিকিৎসা মোৰ ফৰ্মুলা নামতে কাম দিলে কিন্তু পাব হয় ছাৰ মজা বগেন কি মজা এতিয়া গম পালা নহয় হয় ছাৰ কি আচৰিত এই, দেখিছে কেনেকুৱা পালে, হা? আচৰিত ছাৰ আচৰিত এক্সপেৰিমেণ্ট মোৰ ছাকচেছফুল হৈ গ'ল বাবু আপুনি মাছৰুম বিলাতীতকৈ মছৰুম হৈ গ'ল ঐ, বগেন, উঠ, 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 আহ। বগেন Sir, you are the great doctor in the Banbari, sir. ছাৰ আপুনি ডক্টৰ নহয় ভগৱানহে আচৰিত ছাৰ আমাৰ ফাৰ্ষ্ট টাইম এক্সপেৰিমেণ্ট সাকসেসফুল হৈছে কিবা এটা হৈ যাম নেকি কি গাহৰি হয় ছাৰ, পাৰ্টি হয় ছাৰ। হ'ব লাগে ন হ'ব লাগে হ'ব লাগে যদি আকৌ ইয়াত পেটটো আকৌ যদি হ'লে একো নাই ফৰ্মুলা নম্বৰ 3 আছে নহয়